তো গাইছ এইফালে আমি পুৰা ৰঙালাও লৈ লৈছোঁ মানে ঘৰলৈ প্ৰথমৰ ৰঙালাওটো কিয় নালাগে আকৌ ইছ এইফালে পুৰা লৈ আছে এই ৰঙালাওটো আনিব দিছোঁ এয়া মানে এই মালিকৰ মানে হাতখন ভাঙা আছে সেইটো কাৰণে মানে আৰু নলয় আৰু বস্তুটো তেখেতক আনিব দিছোঁ পিলিপিলিৱালা এজন আৰু ৰঙালাওখিনি আনিব আৰু এই পিলিপিলিখনত উঠাম এতিয়া ৰুমলৈকে লৈ যাম তাৰপিছত ঘৰলৈ পঠাম বুলি ভাবিছোঁ ৰঙালাওটো কাৰণ ঘৰত এবাৰ মানে বৰষুণ দিয়াৰ বাবে শিল বৰষুণ দিছিল মানে সেইকাৰণে চব ৰঙালাও আমাৰ বেয়া হৈ গ'ল তো ৰঙালাও নাই বাৰিষাটো লাগিব খাবৰ কাৰণে আৰু ঘৰত যেতিয়া খেতি আছে ন খেতিবোৰ মানে দিবৰ কাৰণে লাগিব ন মানে খেতিবোৰ কৰোঁতে মানে এইবোৰ ৰোৱনী চোৱনী সকলোকে চব্জি তব্জি বনাই দিব লাগিব তো সেইকাৰণে আৰু এইফালে আকাশখন দেখা পাইছে নেকি ধুনীয়া লাগিছে চাওক না গাইছ ৱাও মানে ইয়াৰ কি পোহৰ বাৰু আপোনালোকে কওকচোন মই নাজানো সেইকাৰণে আপোনালোককে সুধিছোঁ দেই গাইছ আৰু এয়া দেৰি হৈ গৈছে দেই পূৰা আনিবৰ কাৰণে ৰৈ আছোঁ আপোনালোকক দেখাই দিছোঁ এইফালে মাছ মানে ৰাখে ইয়াতে মাছ ৰাখি থৈ দিয়ে পানীটো অলপ লেতেৰা হৈছে দেই ঐ এইটো কি জেগা বুলি কয় এইটো নালিনীপাৰা অহ চৰি গাইছ মোৰ মানে একদম চব উল্টা হৈ যায় কথাবোৰ নালিপাৰা ন আৰু এইফালে গাইছ ৰঙালাওখিনি লৈ আনিছে এয়া ইয়াত এক মোনা ৰঙালাও আছে হা আমি পিছফালে লাহে লাহে গৈ থাকিম আকৌ অঁ ৰঙালাও পৰি যাব না তো গাইছ এইফালে লৈ আনিছে ৰঙালাও পুৰা লৈ গৈছে আৰু তো মই পিলপিলিতে উঠি যাওঁ নহ'লে ঘৰ ৰুমটো চিনি নাপাব যে ক'ত থৈ দিব ঠিক নাই হয়নে তো ইয়াৰ পৰা উঠাই আছে বাছ ভাল নপৰিলে হ'ল আৰু তো এইফালে মালিক আহি আছে আৰু মই এইফালে পিলপিলি যাওঁ ভৰি দিব জেগা পোৱা নাই দেই আপোনালোকক পিছফালে দেখাই আছোঁ দেই পিছফালে আহিছে আহি আছে পিছফালে বডিগাৰ্ড এইফালে বডিগাৰ্ড আহি আছে বডিগাৰ্ড গাইছে এইফালে মই দেখাই দিছোঁ আপোনালোকক এইটো দেখিছে নে বগা বাইক যে লৈ আহিছে এইটো বডিগাৰ্ড য'ত আমি থাকোঁ তাতে আহি পাই গ'লোহি আৰু এইফালে ৰঙালাওখিনি নমাই আনিছে ইয়াত আছে 21টা ৰঙালাও এইফালে সিহঁতে লৈ গৈ আছে আৰু এতিয়া এই যে তলত আছে ৰুমটো তাতে আমি থৈ দিম কাৰণ ওপৰলৈ নিনো আৰু আনিবৰ কাৰণে বহুত অসুবিধা হ'ব তো তাতে আমি এতিয়া ৰাখি দিম আৰু নেক্সট দিনাখন আমি লৈ যাম ছুপাৰত এইখিনি আমি পঠাই দিম তো এতিয়া লৈ আপোনালোকক সকলোকে বাই বাই দিছোঁ শুভ সন্ধিয়া।